फिर रोटी बनाने का है, तो हम लोग दोनों के लिए रोटी बनेगी और बाकी लोगों के लिए चावल। মেচিনটো মানে আমাৰ ওপৰৰ এইডোখৰ ভাঙি গ'ল, ঠিক আছে। এইখিনি এতিয়া আজি ভাল কৰোঁ বুলি লৈছে, গতিকে পটাপট জল্দি বস্তুবোৰ আঁতৰাই দিছোঁ। কটাৰীখনৰ হেণ্ডেলডাল ভাঙি গ'ল, ইমান ধুনীয়া কটাৰী, ল'ৰাই ভাঙি দিলে। আনিছিলেও সিয়ে ভাঙিলে। আমাৰ অন্ধ্ৰাশিৱৰ পৰা এনেকুৱা হ'ল, এইটো অৱশ্যে ছমাহ বেছি হ'ল। আনিছিলোঁ, ডাঙৰ বুলি আনিছিলোঁ। ঘৰত যেতিয়া আনি পালোঁৱে, খোলাৰ পাছত দেখিছোঁ ইমান অকণমানি। এইখন অনা কিমান বছৰ হ'ল মোৰ নিজৰ মনত নাই, কিন্তু আজিলৈকে ইয়াত কেক বনোৱা হোৱা নাই। এইবোৰ আমাৰতো কিমান বছৰ হ'ল হিচাপ নাই, কিন্তু আজিলৈকে কেক বনোৱা হোৱা নাই। তিনিচুকীয়া মানে কলিকতাৰ পৰা আনিছিলোঁ, ভিতৰে আনিছিলোঁ, লগতে মই আনিলোঁ। আজিলৈকে এইখনত কেক বনোৱা হোৱা নাই। You should give us a chance, please be kind. I need to see you just one last time. You should give us a chance, we'll feel. সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এতিয়া 7টা বাজিছে সন্ধিয়া, গতিকে আজি তেতিয়াৰ পৰাই মই মোৰ ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। আৰু এতিয়া মই বহি আছোঁ অকণমান বাহিৰত, আৰু বাহিৰত দুপৰীয়া খেলি আছে, আৰু অকণমান 2-এটা বস্তু আছে, সেইকেইটা দেখাই দিম। তেতিয়াহ'লে আহক মোৰ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আৰু এইটো বনাইছে ল'ৰায়ে, আৰু এইবোৰ বটল হয়, আৰু ইয়াৰ ডিজাইনটো অলপ দিনৰ মূৰে সি চেঞ্জ কৰি থাকে, গতিকে এইটো আজি দিছে। মই ভাবিলোঁ এতিয়া সি যিহেতু চেঞ্জ কৰি থাকে, গতিকে এই যিটো এতিয়া বৰ্তমান আছে সেইটো আপোনালোকক দেখাই লওঁ। গতিকে চেঞ্জ কৰি দিলেতো আৰু দেখুৱাব নোৱাৰিম, গতিকে এয়া চাওকচোন, এইখিনি বটল হয়। এইটো থাৰ্মকলৰ এটা বক্স হয়, হোৱাইট চিমেণ্ট দি পেলাই এইটো লেপ দি দিছে, আৰু শুকোৱাৰ পিছত এইটো টান হৈ গ'ল। তাৰপিছত ইয়াত আছে পানী, আৰু এইখিনি হ'ল বটল, আৰু ইয়াতো হোৱাইট চিমেণ্ট দি দিছে। কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। Alone and loved, that's how I feel. I dream all night and day. Could you give us a chance if you mind? And I deserve it, please, one last time. Could you give us a chance, we'll be so fine. I hope one day, somehow, I always will meet again. Cause I've been wondering why. 8:30 হৈ গ'ল, এতিয়া ভাত বনাবলৈ আহি গৈছোঁ পাকঘৰলৈ। আজি এতিয়া বনাব লৈছোঁ চিলি পনীৰ, আৰু লগত ভাত বনাওঁ নে ৰুটি নে নান বনাওঁ সেইটো থিৰাং কৰিব পৰা নাই। আজি নান বনাবলৈ মন গৈ আছে, জানো কি হয় চাওঁ। আৰু এতিয়া মই দুটামান বস্তু আপোনালোকক দেখাই দিওঁ। এয়া নহৰু কাটি এনেকৈ এইটোত থৈ দিছোঁ। এতিয়া প্ৰয়োজন হ'লে ফটককৈ আপোনালোকে দুটা উলিয়ালে, যিমান দৰকাৰ হয় উলিয়াই ব্যৱহাৰ কৰিব পাৰিল। তেতিয়া জল্দি কামবোৰ হৈ যায়। যেতিয়া দৌৰা-দৌৰি হয় তেতিয়া ফটাফট হৈ যায়। আৰু এইটোত থৈছোঁ এয়া আদা, এইখিনি আদাখিনি থৈছোঁ, পূৰা ভৰ্তি হৈ আছিলে, এতিয়া এইখিনি আছেগৈ বহুতখিনি। যদি বেছিকৈ কেতিয়াবা আদা অনা হয় তেতিয়াহ'লে এনেদৰে আগতীয়াকৈ বাকলি গুচাই ধুনীয়াকৈ পানীখিনি যোৱাৰ পিছত মুচি লৈ তাৰপিছত পেষ্ট কৰি এনেকৈ মই থৈ দিওঁ। আপোনালোকেও থৈ চাবচোন, এনেকৈ কৰিলে সহজ হয়, কামটোও সহজ হয়, বস্তুও লোকচান নহয়। আৰু যেতিয়া আপোনালোকে জল্দি কামবোৰ কৰিবলৈ লয় তেতিয়া সুবিধা হয়, সময় ৰাহি হয়, সেইটোৱে কথা। এতিয়া মই বনাওঁ। প্ৰথমতে চিলি পনীৰখিনিতো থিৰাং হৈ আছে বনাবলৈ, বাকী দেখা যাওক কি হয়, আপোনালোকক দেখাই যাম, তেতিয়াহ'লে চাই থাকিব। আৰু আজি চিলি পনীৰ ৰেচিপিটো মই সম্পূৰ্ণকৈ দেখাম বুলি ভাবিছোঁ, তেতিয়াহ'লে বনাওঁ, আপোনালোকে চাই থাকিব। আৰু কমেণ্ট কৰিব দেই মাজে মাজে, আৰু ডাইৰেক্ট কমেণ্টবোৰ কমেণ্ট ছেকশ্যনত, যোনটো কমেণ্ট ছেকশ্যন আছে তাতে কৰি দিবচোন, তেতিয়া মোৰো ভাল লাগিব, চা চিনাকি হোৱাও হ'ব, সেয়াই। আৰু এটা বস্তু দেখাই দিওঁ। এইবোৰ যে দেখিছে আপোনালোকে, মই যে যোনবোৰ মছলা টেমা বা যিকোনো মছলা, চাহপাত, চেনি এইবোৰ থৈছোঁ, এইবোৰ হ'ল গডৰেজৰ তলত, আগৰ পুৰণা যিবোৰ গডৰেজ আছিলে, গডৰেজৰ তলত যোনবোৰ চেল্ফ থাকে, সেই চেল্ফকেইটা, ড্ৰয়াৰকেইটা, চেল্ফ নহয় চৰি, ড্ৰয়াৰকেইটা, সেইকেইটাৰ ড্ৰয়াৰকেইটাৰ লকবোৰ বেয়া হৈ গ'ল। এনেই আছিলে সোমাই বহুত বছৰ থাকিলে এনেই সোমাই,
মই সেইকাৰণে এইবোৰ কামত ইউজ কৰিছোঁ। এই দুটা ডয়াৰ আৰু মাজত এইটো হ'ল তিনিটা, এইটো ইয়াত দিছোঁ। আৰু এতিয়া এইখন হ'ল এখন চেইন ডয়াৰৰ নতুন যোনবোৰ আজিকালি গডৰেজৰ যোনবোৰ গডৰেজ আছে তাৰ তলৰ হয় এখন। এনেই মোৰ ইমান তাত প্ৰয়োজনীয় যেন নালাগিলে মই সেইখন উঠাই আনি পেলাই ইয়াত এনেকৈ থৈছোঁ। কিন্তু এইকেইটা মই গজাল পুতি হেং কৰি দিছোঁ। কিন্তু এইখন থৈছোঁ এয়া ইয়াত এটা বটলত ডাঙৰ ডাঙৰ পাথৰ ভৰাই দিছোঁ আৰু এয়া এটা বটলত পাথৰ ভৰাই দিছোঁ। পটকৈ পাকঘৰলৈ আহি ভাত বনাবলৈ আহি এই বস্তুকেইটা দেখিলোঁ, ভাবিলোঁ আপোনালোককো কৈ দিওঁ। আৰু এইটো এটা তেলৰ টেমা হয়। ইয়াত মই সৰু 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 পাথৰ গুটিবোৰ ভৰাই দিছোঁ আৰু মাজত তিনিটা পানী খোৱা বটল তিনিটা ভাগ কৰি দি দিছোঁ আৰু তাতে মই এইবোৰ হাতা চাটা প্ৰয়োজনীয় বস্তুবোৰ থৈ দিছোঁ। Alone and loved, that's how I feel. I dream all night and day. Could you give us a chance if you mind? And I deserve it, please, one last time. Could you give us a chance? We'll be so fine. I hope one day, somehow, I always will meet again. Cause I've been wondering why we still play as we were friends. I hope somehow I always will meet again. Stop to care. We should just share love one day. Mine, mine, mine. Not you're mine, you're mine, you're mine. Not you're mine, you're mine, you're mine, you're mine. Not you're mine, you're mine, you're mine. Alone and bored, that's how you feel. You went so far away. तो अभी माँ ने पनीर बना दिया है, चाइनीज पनीर, मेरे ख्याल से चिली पनीर बना है। और मैं अभी आटा लगा रही हूँ, मेरा डिपार्टमेंट रोटी बनाने का है। तो हम लोग दोनों के लिए रोटी बनेगी और बाकी लोगों के लिए चावल बन चुके हैं और मैं आटा लगा रही हूँ। হাই এভৰিৱান, কালিতো ব্লগটো শেষ কৰা নহ'ল, গতিকে এতিয়াতো ব্লগটো শেষ কৰিব লাগিব। আৰু কালি ব্লগটো শেষ কৰিব নোৱাৰা কাৰণটো হ'ল কালি গধূলি প্ৰায় 10:30মান বজাত আমাৰ ওচৰৰ মানুহৰ ৰিটায়াৰ হৈছিলে। গতিকে এতিয়াতো কৰোণা সময়ত কোনো ক'লেও যাব মেলিব নোৱাৰে আৰু যোৱাটো যোগ্যও যাবও নালাগে অৱশ্যে। আৰু তেওঁলোকে মাত দিবলৈ আহিছিলে, বাহিৰৰ পৰা সকলোকে মাত দিছে। যিহেতু ইমান দিন ইয়াত থাকিলে সকলোকে যোৱাৰ সময়ত মাত এষাৰ নিদিলে ভাল নালাগে। আৰু সেয়াই মাত কানিলে তেওঁ বহুত ইম'চনেল হৈ গ'ল আৰু ময়ো ইম'চনেল হৈ গ'লোঁ। কেমেৰাটো হাতত ল'বলৈ মন নগ'ল। আৰু সেই এতিয়া পাছদিনাখন এতিয়া সময় হৈছে 12:30 আৰু ব্লগটোতো শেষ কৰিব লাগিব। গতিকে কেমেৰাটো হাতত ল'লোঁ আৰু আপোনালোকৰ ঘৰলৈ আহি গ'লোঁ। এতিয়া বনাই আছোঁ মই ভাত আৰু মোৰ আজি আমাৰ ৰেচন আহিলে আৰু সেইখিনি এতিয়া বাহিৰত আছে। বাহিৰত কেনেকৈ থৈছোঁ দেখাবলৈ অলপ সময় বাহিৰত এনেকৈ থৈ দিম। যেতিয়া অলপ বেলেগ ভিতৰত কাম আছে সেইখিনি কৰি মেলি যেতিয়া ফ্ৰী হ'ম তাৰপিছত সেইখিনি চেনিটাইজ কৰিম আৰু চেনিটাইজ কৰি পাকঘৰলৈ সোমাম। Mine, not you're mine, you're mine, you're mine. Not you're mine, you're mine, you're mine. আজিৰ মোৰ এই অকণমানি ব্লগটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু জনাবৰ বাবেতো কমেণ্ট কৰিবই লাগিব। আৰু যদি অকণমান হ'লেও ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেতিয়াহে আৰু দহজনে গম পাব। আৰু ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ যদি এলাহ লাগে যিসকলৰ তেওঁলোকে লাইক এটা কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, টাটা। Just play. Alone and loved, that's how I feel.